हेलो बंधु बान्धवीসকল আজি লৈ আহিছোঁ তিলৰ চাটনি। এয়া তিলখিনি লৈছোঁ। তিলখিনি আগতে ভাজি লৈছোঁ। তিলখিনি ভাজি লৈ উঠি ইয়াতে 10 মিনিটৰ বাবে পানীত তিয়াই ৰাখিছোঁ। তিয়াই ৰাখি এয়া লৈছোঁ নহৰু কেইফোটামান, আদা এটুকুৰা সৰুকৈ আৰু কেঁচা জ্বালা দুটা। এয়া ভালকৈ বটি লওঁ। হাতেৰে বটিম, গ্ৰাইণ্ডাৰত নিদিওঁ। গ্ৰাইণ্ডাৰত দিলে চব চাটনি ভাল নালাগে। হাতেৰে বটি যিটো সোৱাদ হয় সেই সোৱাদটো গ্ৰাইণ্ডাৰত নাপায়। সেইটো মই নাপাওঁ, আপোনালোকে পাব পাৰে। এনেকৈ গ্ৰাইণ্ডাৰতো বটি ল'ব পাৰে। এয়া মই বটি লৈছোঁ। এইখিনি নিমখটো বটাৰ লগত একেলগেই দি দিছোঁ। মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এই চাটনিটো এবাৰ বনাই খাই চাব। এয়া বটা হৈ গ'ল। বাই বাই। আকৌ আহিম এটা নতুন ৰেচিপি লৈ।